হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। অনুৰাগিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল প্ৰীতমে আঘাতপ্ৰাপ্ত হৈ ঘৰলৈ আহিছিল আৰু ঘৰত সকলোৱে এয়া কেনেকৈ হ'ল বুলি সোধাত প্ৰীতমে মোৰ এটা সৰু এক্সিডেণ্ট হৈছে বুলি মিছাকৈ কৈছিল আৰু ধৃতিয়ে অনুমান কৰিছিল যে প্ৰীতমে কিবা এটা মিছা কথা কৈ আছে। এতিয়া বাৰু প্ৰীতমে সঁচা কথাবোৰ ধৃতিক ক'বনে বাৰু? জানিব পাৰিব অনুৰাগিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত। আনফালে সপোনক দেউতাকে প্ৰথমবাৰৰ বাবে খঙত তই ইমানবোৰ টকা ক'ত পালি বুলি সুধিছিল আৰু আজিৰ খণ্ডটোত আপোনালোকে দেখিবলৈ পাব প্ৰীতমে ছোৱালী এজনীৰ সৈতে শ্বপিং মলত ঘূৰি ফুৰিব। এতিয়া বাৰু সপোনৰ আচল কথাবোৰ মাক দেউতাকে গম পাবনে বাৰু? জানিব পাৰিব আজিৰ খণ্ডটোত। আনফালে প্ৰীতমৰ জেঠায়েকে প্ৰীতমৰ দেউতাকক ফোন কৰি আহিম বুলি কৈছিল আৰু প্ৰীতমে যে ছোৱালী আনিলে সেই কথাটো জেঠায়েকৰ পৰা লুকুৱাই থোৱাৰ বাবে প্ৰীতমৰ মাক আৰু দেউতাকে বহুত চিন্তা কৰি আছিল আৰু আজি জেঠায়েক আহি প্ৰীতমৰ বাবে ছোৱালী এজনী পচন্দ কৰাৰ কথা প্ৰীতমৰ আগত ক'ব আৰু ধৃতিয়ে আহি জেঠায়েকক সেৱা কৰাত জেঠায়েকে ধৃতিক কাম কৰা ছোৱালী বুলি ভাবিব। এতিয়া বাৰু প্ৰীতমৰ মাক দেউতাকে ধৃতি যে প্ৰীতমৰ পত্নী তেনেকৈ চিনাকি কৰাই দিবনে বাৰু? গতিকে এই সকলোবিলাক জানিবলৈ চাই থাকক অনুৰাগিনী ধাৰাবাহিকখন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে এটা লাইক কৰি দিব আৰু আগলৈও অসমীয়া ধাৰাবাহিকসমূহৰ আপডেটসমূহ এনেকৈ যদি আগতীয়াকৈ পাই থাকিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ।